নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দালি তিয়াই থৈছোঁ, এতিয়া দালি বনাম। আৰু এয়া আমাৰ মায়ে ৰঙালাও আগ ছিঙি থৈছে, ৰঙালাও আগ আছে। এতিয়া মই ভাত বনাই আছোঁ, আপোনালোকক দেখুৱাই থাকিম কি কি কৰোঁ। আকৌ ভাত জুইত বনাইছোঁ দেই। আমাৰ পাকঘৰ দেখি নাহাঁহিব আকৌ। এয়া এখন চালি দি থোৱা আছে, তাতে জুইতে ভাতটো বনাওঁ। আৰু আজি মোৰ উতলি আছে, মই জুইতে বনাওঁ দালিটো। প্ৰথমতে ভাজি লওঁ, দালি আৰু জাতিলাও বনাইছোঁ। ভাজি ল'লে আৰু গৰম পানী দি দিলে তাৰ সোৱাদটোৱে বেলেগ হয়। মই এনেকৈ বনাওঁ সদায়। কচুথুৰি বুটলি থৈছিলোঁ, কচুথুৰিয়ে আৰু কণ বিলাহীৰ লগত ভাজি বনাম। দালি আৰু জাতিলাও বনাইছোঁ। আৰু আজি ৰাতিপুৱাৰ খানাটো মানে এইকেইটাই চব্জিয়ে বনাম। আৰু কচুথুৰিৰ লগত বনাবলৈ কণ বিলাহীকেইটাৰ এই ওপৰৰ হেৰিটো গুচাই লৈছোঁ। গাঁৱত থাকিলে এটাই ভাল, কচুথুৰি, ঢেকীয়া, মাটিকান্দুৰি চব বুটলি খাব পাৰি। আমি মাজে মাজে কচুথুৰি, তাৰপৰা মাটিকান্দুৰি, ঢেকীয়া এইবোৰ প্ৰায়ে খাই থাকোঁ। এইবোৰ বস্তু কিনিব নালাগে। এইবোৰ কণ বিলাহীও ঘৰত লগা দেই। কচুথুৰি আৰু কণ বিলাহীৰ লগত আৰু মেইন আৰু মিলে। ডাঙৰ বিলাহীতকৈ এইবোৰ বিলাহীতকৈ এইটো কণ বিলাহী দিলে বেছি ভাল লাগে খাই, নহয় জানো? মই আকৌ কচুথুৰি এনেকৈ পিটিকা বনাই খাই খুব ভাল পাওঁ। আপোনালোকে ভাল পায়নে? কমেণ্ট কৰিবচোন। শাকৰ পিটিকা হৈ গ'ল, এতিয়া ভাত খাম। এয়া আমাৰ মুনুৱে ভাত খাব লৈছে। হাই ফ্ৰেণ্ড, হাই বুলি কৈ দিয়া শুনো। এয়া খুৰীহঁতৰ ঘৰত কি সুন্দৰকৈ ফুল ফুলি আছে, ধুনীয়াকৈ। এয়া এয়া চক ভাঙোন মাছ। আমাৰ মুনুৱে হেনো মাছ খাব। এয়া পেহী। এয়া খুৰীহঁতৰ ঘৰত, কবিতা খুৰীৰ ঘৰত কি সুন্দৰকৈ ফুল ফুলি আছে চাওকচোন। খুৰীহঁতৰ ঘৰ ফুল দেই, আমাৰ নহয় আকৌ। এয়া জলকীয়া, বহুত ফুল ফুলি আছে। এইজোপা চাওকচোন কিমান ধুনীয়া লাগিছে। এইজোপা জেতুকা গছৰ পৰা এনেকৈ হেৰি হৈ আছে। এই খুৰীহঁতৰ ঘৰত এইবোৰ জলকীয়া এনেকুৱা জলকীয়া এইবোৰ চাওঁ, বগা জলকীয়া কিমান লাগি আছে। এইজোপা টেঙামৰা, এইজোপা ক'লা জলকীয়া ফুল আছে। এইজোপাও ধুনীয়া লাগিছে চাওকচোন, বৰ সুন্দৰ লাগিছে। চক আমাৰ ঘৰত বেঙেনা লাগিছে, এনেকুৱা সৰু সৰু বেঙেনা। আজি বহুত দিনৰ পৰা এই বেঙেনা কেইজোপা খায়ে আছোঁ। এয়া চাওকচোন কিমান লাগি আছে। এয়া জলকীয়া দেই, জলকীয়া, ভোট জলকীয়া এটা লাগিছিলে, কিন্তু বেলেগেহে খালে, আমি খাবই নাপালোঁ। অপেনিং বেলেগে কৰি দিলে, আৰু কোনে কৰিলে নাজানো। আৰু নে গৰুৱে ছাগলীটো নাই খোৱা বাৰু, পাতবোৰ এনেকৈ আছে। এয়া বেঙেনা চক কেইবাজোপাও। এইজোপা হাতী ভেকুৰী বুলি কয়। এয়া আমি হাতী ভেকুৰীও খাওঁ মাজে মাজে। আপোনালোকে খাই নাই? কমেণ্ট কৰিবচোন যদি খায়। ভাল লাগে খাই, আপোনালোকেও খাই চাব কেতিয়াবা দেখিলে, বহুত ধুনীয়া লাগে খাই। এতিয়া লাগি আছে বাৰু, ফুল ফুলিছে। এইজোপা কণ বিলাহী এজোপা আছিলে, কণ বিলাহীজোপা হেৰি হ'ল আৰু অকণমান ছাগলীয়ে খালে কাৰণে অকণমান মৰহি গৈছে। এইবোৰ বেঙেনা আছে। হাচনা আমাৰ ৰাতিপুৱা গধূলি সময়ত ফুলে। গধূলি সময়ৰ পৰা 9টা 10টালৈকে একদম পূৰা মলমলাই থাকে। গোটেই পৰিৱেশটো একদম সুগন্ধময় কৰি তোলে, বৰ ধুনীয়া গোন্ধায়। কিন্তু গধূলি সময়তহে এজোপা ফুলে। এইজোপা চেন নেমু চাওকচোন, ঢেৰ লাগি আছে চেন নেমু। ইমান খাওঁতা মানুহে এইটো চৰবত বনাই বেছিকৈ খায়, ভাত লগত ইমান খোৱা নহয়। এইজোপা কাজি নেমুও লাগি আছে চাওকচোন, বৰ সুন্দৰকৈ লাগি আছে। ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।